Hey guys, welcome back to my vlog. তো আজি পৰা মানে যোৱা বছৰ জুলাই মাহত মই বাইকখন লৈছিলো তো মানে আহি প্ৰায় এবছৰে হলি তো বাইকখনৰ কিছুমান কথা আপোনাক ক'ব লগা আছে আৰু মানে মোৰ তিনটা সাৰ্ভিসিং মানে ফ্ৰী সাৰ্ভিসিং যে তিনটা দিয়ে তো একদম কমপ্লিট হৈ গ'ল ঠিক আছে মানে এতিয়া মানে বাইকখনৰ বিষয়ে ক'বলৈ একদম মানে বহুত পাৰফেক্ট হৈছে ঠিক আছে তো বাইকখন কেনেকুৱা ল'বৰ কাৰণে ভাল না বেয়া তো ইমান দিন চলাই কেনেকুৱা পালো বা মাইলেজ বহুত কিবা কিবি ক'ব লগা কথা আছে আপোনালোকে ভিডিঅ লাষ্টলৈকে চাব যদি বাইকখনৰ পৰা ইন্টাৰেষ্টেড হয় কোনোবাই ল'ম বুলি ভাবিছে ঠিক আছে তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক আৰু মানে বাইকখনৰ বহুত বেছি কিবা কিবি মডিফাইও কৰিলোঁ মানে যিসকলে মডিফাই কৰা ভিডিঅ' চাই ভাল পায় আপোনালোকে সেইটো চাব পাৰে ঠিক আছে মই কি মডিফাই কৰিলোঁ কিমান কষ্ট সকলো কম ভিডিঅ' লাষ্টলৈকে চাই থাকক আৰু এটা কথা আপোনালোকে জানে মই বাইকৰ বা কিবা ভিডিঅ' বনাবলৈ মই ইয়াতে আহোঁ প্ৰায় ঠিক আছে তো চাওক কিমান বেছি ধুনীয়া জেগা আগতকৈ বহুত বেছি চেঞ্জ হ'ল জেগাটো এবাৰ চাওক তো খাতৰাকৈ বাইকখনটো মজা জেগা ৰখাই দিছোঁ আৰু এইফালে পৰিৱেশটো চাওক বহুত বেছি ধুনীয়া হয় আৰু মানে কি আৰু এটা কথা ক'ব লগা আছে আপোনালোকে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰিব বুলি নক'লে মানে ছাবস্ক্ৰাইব নকৰে ঠিক আছে তো মই প্ৰায় ভিডিঅ'ত নকওঁ ছাবস্ক্ৰাইব কৰক বুলি তো আজি কৈছোঁ মানে একদম ছাবস্ক্ৰাইব কৰি দিয়ক 6K হ'ব কৈছে ঠিক আছে তো ছাপৰ্টটো লাগে আপোনালোকক ভিডিঅ' এনেকৈ বনাই গৈ থাকিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ প্ৰব্লেমৰ কথা ক'ব গ'লে বাইকখনৰ মেজৰ প্ৰব্লেম ইমান বেছিকৈ নাই ঠিক আছে মানে সৰু কিছুমান মানে প্ৰব্লেম আছে যিবোৰ মানে ফিক্স কৰিব লাগে ঠিক আছে তো নতুন ওলাই থাকিলে মানে কোম্পানীয়ে এইবোৰ ফিক্স কৰি যায় বাৰু তো মানে সৰু কিছুমান প্ৰব্লেম আছে তো মানে ডেইলি লাইফত অলপ প্ৰব্লেম কৰে ঠিক আছে তো ফাৰ্ষ্টটো ক'বলৈ গ'লে মিটাৰৰ পৰা এটা চাউণ্ড আহে সেইটো মই একদম প্ৰথম বাইকখন আনোতে কৈছিলোঁ তো এতিয়ালৈকে মই ঠিক কৰিব নোৱাৰিলোঁ এবছৰ হ'ল ঠিক আছে তো ইয়াৰ পৰা সৰু এটা টিক চাউণ্ড আহে এই চাউণ্ডটো কিহৰ কাৰণে আহে মই এতিয়ালৈকে মানে গম নাপালোঁ আৰু মানে আৰু এটা প্ৰব্লেম হয় এই তলৰ পৰা ইয়াৰ পৰা এটা চাউণ্ড আহে মানে এই চাউণ্ডটো বৰ ঠিক কৰিব পাৰি এইটো মই ঠিক কৰিব যাম অতি সোনকালে ঠিক আছে আৰু মানে বাইকখনৰ বিল্ড কোৱালিটিটো বহুত বেছি মজা হয় মানে কি বাইকখন মই এতিয়ালৈকে 2-3 বাৰমান পৰিলে মানে ঠিক আছে তো এই ভিতৰত একো হোৱা নাই আৰু এটা প্ৰব্লেম হ'ল আপোনাক দেখাই দিছোঁ তো ইয়াত মই লিভাৰ গাৰ্ড লগাইছিলোঁ আপোনালোকে প্ৰথমে যিসকলে ভিডিঅ' চাইছিলে গম পাই চাগে তো এই লিভাৰ গাৰ্ডটো মানে মোৰ পৰি পেলাই ভাগি গ'ল কিন্তু বাইকৰ একো নহ'ল ঠিক আছে তো বাইকৰ হোৱাটো একো নহ'ল আৰু মই আপোনাক এটা বস্তু দেখাই দিছোঁ তো এই ক্লাছডাল অকণমান বেকা হৈছিলে ঠিক আছে এইটো মই ঠিক কৰিলোঁ বাৰু তো এইটো কেনেকৈ ঠিক কৰে মই এটা ভিডিঅ' দিয়া আছে শ্বৰ্ট ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব মই আপোনাক ডেছক্ৰিপশ্যন লিংকটো দি থ'ম বাৰু ঠিক আছে তো এইটো মানে পৰি পেলাই বেকা হৈ গৈছিলে অন প্ৰব্লেম একোৱে এতিয়ালৈকে দেখা দিয়া নাই মানে আৰু এটা বহুতৰ কম মানে কি NS বুলি ক'বলৈ টাইমিং চিনত প্ৰব্লেম থাকে তো মানে এইটো কথা হয় বাৰু মানে কিয় কাৰণে হয় মই আপোনাক বুজাই দিছোঁ তো বাইকখন মানে প্ৰথমতে অনাৰ পৰা অলপ দিন চলোৱাৰ পাছত টাইমিংছে অলপমান প্ৰব্লেম দিয়ে ঠিক আছে তো আপুনি যদি মেকানিকৰ মানে গৈ পেলাই কথাটো যদি বুজাই দিয়ে আপোনাক এইটো ফিক্স কৰি দিব মই ফিক্স কৰাৰ পৰা এতিয়ালৈকে একো মানে প্ৰব্লেম দিয়া নাই ঠিক আছে তো প্ৰথমে অলপমান চিন্তালে মাত দিছিলে অলপ প্ৰব্লেম দিছিলে কিন্তু মই ঠিক কৰাৰ পৰা এতিয়া একদম ধুনীয়াকৈ চলি আছে আৰু একো মাত দিয়া নাই আৰু গম পাই আপোনালোকে বহুত ডাঙৰ ৰাইডো কৰি আহিছোঁ ঠিক আছে তো এতিয়ালৈকে একো প্ৰব্লেম মানে পোৱা নাই আৰু লং ৰাইডৰ কাৰণেও বহুত বেছি মজা হয় মই মানে কি এইটো কোৱা নাই যে আপোনালোকে একোনে লগ মাৰে লং ৰাইডৰ কাৰণে কিন্তু মই মানে লং ৰাইড কৰিছোঁ টাৱাং কৰিছোঁ কিন্তু এতিয়ালৈকে একো প্ৰব্লেম মানে দেখিবলৈ ইয়াত নাপালোঁ ঠিক আছে আৰু মেইন কথাটো হ'ল চবেই মানে মোক বহুতে কমেণ্ট কৰে মাইলেজ কিমান দিছে কেনেকুৱা মাইলেজ তো কি মাইলেজৰ কথা ক'বলৈ গ'লে মাইলেজটো বহুত বেছি জোখৰে হয় ঠিক আছে 38ৰ পৰা 42 45লৈকে আপোনালোকে মাইলেজ ধুনীয়া পাই যাব ঠিক আছে তো মানে চলোৱাৰ ওপৰত কথা NS যিটো মডেল মানে 125ৰ পৰা 200লৈকে ঠিক আছে 160 হওক তো ইয়াত মানে বহুত বেছি চলোৱাৰ ওপৰত মাইলেজটো দিয়ে ঠিক আছে তো আপুনি যদি স্পীড ৰাফ চলান দিয়ে আপোনাৰ মাইলেজটো কম দিব আৰু যদি নৰ্মেল চলায় আপুনি ধুনীয়া মাইলেজ দিব ঠিক আছে তো এইখন মানে হাইৱেত মোৰ 42 43লৈকে মাইলেজ দিয়ে 45ও মাইলেজ দিয়ে তো বহুত বেছি মজা হয় মাইলেজৰ কাৰণে আৰু যদি আপোনাৰ ৰাফ চলন দিয়ে ন তেতিয়া মাইলেজটো অলপ কমি যাব সেইটো মানে আপুনি এডজাষ্টমেণ্ট কৰিব লাগিব ঠিক আছে তো গাইজ এতিয়া আপোনালোকৰ মেইন কথাটো হ'ল যিটো মডিফিকেশ্যন ঠিক আছে বাইকখনৰ কি মডিফাই কৰিলোঁ কেনেকুৱা কষ্ট হ'ল ঠিক আছে সকলো কম তো চাই থাকক মানে তো ফাৰ্ষ্টটো ক'বলৈ গ'লে আপোনালোকে টেইল লাইটটো চাব পাৰে বহুত মজাকৈ মডিফাই কৰা আছে মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ তো মানে মই টেইল লাইটটো মেগনেটিক টেইল লাইট দি লগোৱা আছে আপোনালোকে যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই গম পায় তো চাই পেলাই এইটো মানে আপ ডাউন কৰিব পাৰি কিন্তু এটা প্ৰব্লেম হৈছে ইয়াত মানে কি যিমানে পুৰণা হ'ল ন আপোনাক ইয়াত যিটো মেগনেট হয় এইটো মানে কাম নকৰা হৈ গৈছে এইটো এনেকৈ থ'লে মানে অলপ লৰি যায় তো এনেকৈ থ'ব লাগে এইটো মানে অলপ প্ৰব্লেম দিয়ে আপোনালোকে যিমান পাৰে মেগনেট নলগাব যিটো ষ্টক আহে সেই ষ্টকটোৱে লগাই থ'ব ঠিক আছে আৰু এটা চবতকৈ ডিমাণ্ডিং মডিফাইড হ'ল মানে চাব পাৰি ইয়াত ডিউকৰ ইণ্ডিকেটৰ লগাই থৈছে বহুত বেছি মজা ইণ্ডিকেটৰ হয় আপোনাক মই অন কৰি দেখাই দিছোঁ তো এইটো একদম মজা লাগে আমি ইণ্ডিকেটৰ চাব পাৰে বহুত বেছি পাৱাৰ হয় ৰাতিও বহুত বেছি পাৱাৰ সৰু যদিও মানে বহুত পাৱাৰ ঠিক আছে তাতে কয় ন ছটা বম বৰা ধমাকা বুলি বহুত বেছি ধুনীয়া হয় মানে এনেকুৱা হয়তো চাওক ৰাতি বহুত বেছি পাৱাৰ ঠিক আছে বহুত বেছি মডিফাই কৰা আছে তো উইণ্ডশ্বিল্ড লগোৱা আছে তো এইফালে ইণ্ডিকেটৰ বহুত কিবা কৰা আছে আৰু এইফালে চাওক ফুলি ব্লেক কৰা আছে বাইকখন তো আপোনালোকে গম পাই যে NS কৰা এনেকৈ নাহে ষ্টকটো এনেকৈ নাহে মই বহুত বেছি ব্লেক কৰা আছে ষ্টিকাৰ চব খুলি তো এনেকৈ মই মডিফিকেশ্যনত ফুল এটা ভিডিঅ' মই চেনেলৰ তলত দিয়া আছে আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব মডিফিকেশ্যন ভিডিঅ'টো আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব ঠিক আছে আৰু গাইজ ভিডিঅ'টো এটা সৰু ভিডিঅ' আছিলে মানে কি ইমান ডাঙৰ ভিডিঅ' বনোৱা নাই আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব কমেণ্টত আৰু মানে ছাবস্ক্ৰাইবটো কৰিব কি ছাবস্ক্ৰাইব বহুতে নকৰে মানে মই যিমান চাইছোঁ ঠিক আছে তো বাইকখনৰ এবাৰ লুকটো চাই লওক আৰু এটা চিনেমেটিক শ্বৰ্ট চাই লওক ভিডিঅ'টোৰ তো মজাকৈ এবাৰ দেখাই দিছোঁ